হেল্ল' এভৰিৱান, আজি 4যোৰ কাপোৰ ৰেডি কৰিলোঁ। এইটো এযোৰ বহুত দিনৰ পৰাই চিলাই থকা বাৰু। আজি আইৰণ দি শেষ কৰিলোঁ আৰু ব্লাউজটো ফ্ৰণ্টত চেম্পলে আছে, বেক চাইডত এইটো ডিজাইন দি দিছোঁ। এইটো এযোৰ কাপোৰৰ কালাৰবিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো এযোৰ মোক বাৰু কালাৰবিলাক ভালেই লাগিছে। ইয়াৰ ব্লাউজ এইটো, ইয়াৰ বেক চাইডটো এনেকৈ দি দিছোঁ। হেংগাৰ ল'ব লাগিব নেক্সট টাইমৰ পৰা, ইয়াৰ বেক ডিজাইনটো এইটো ফ্ৰণ্টত চেম্পলে আছে, যিহেতু অলপ বয়স হোৱা বাইদেউ কেইজনী চিলাব দিছে। নেক্সট যোৰা এইটো ডিজাইনে চলি আছে এতিয়া, নিউ ট্ৰেণ্ডিং ডিজাইন। ইয়াৰ ব্লাউজটো চেম্পলে বাৰু, ৰাউণ্ড, বেছি কাটা দিয়া নাই। এইটো এইযোৰ ফেভৰেট কালাৰ, চবৰে ফেভৰেট হয়। এইটোৰ ব্লাউজটোত লগাই দিছোঁ, ধুনীয়া লাগিছে। এইটো আমাৰ বিউটিফুল মামীৰ হয়, মামীৰ ব্লাউজ। এইটো পিন্ধিলে আৰু মামী আৰু বিউটিফুল হ'ব। মামীয়ে ভিডিঅ'টো চালে ক'ব কি বনাইছে ই, মোক মামী মামী বুলি কয়। মানে চব ভিডিঅ' চাই থাকে। এইটো চবৰে ফেভৰেট কালাৰ হয়, পিংক কালাৰ। এতিয়া সামৰি থৈ দিওঁ। কাপোৰবোৰ এনেকৈ আইৰণ দি একেবাৰে কেৰি বেগত ভৰাই ৰাখি দিওঁ। কাষ্টমাৰে ল'ব আহিলে একেবাৰে উলিয়াই দিব পৰাকৈ এনেকৈ কেৰি বেগত ৰেডি কৰি ৰাখি দিলে ল'ব আহিলে ডাইৰেক্ট উলিয়াই দিব পৰাকৈ। এইটো আছিল নৰ্মেটাৰ। এতিয়া বিহু আহি গৈছে আৰু বহুত কাপোৰ পৰিছে বাৰু। এতিয়া বহি থাকিব টাইম নাই আৰু বহুত অৰ্ডাৰ আহি গৈছে। এতিয়া বিহুৰ ছিজন, বিয়াৰ ছিজন কিয় ভুল কৰিছোঁ মোক, ছিজন এই দুযোৰ এজনীৰে আমাৰ মৰম লগা নবৌ হয়, দুজনীৰে হয়, কিন্তু এখন কেৰি বেগত নধৰিব। তাইৰে লাভ বাৰু দুখন কেৰি বেগ দিব, কেতিয়াবা ঘূৰাই দিয়ে যদি দিব আৰু আহি শুনা পাইছে না, কেৰি বেগ ঘূৰাই দিয়ে যদি দিব কেতিয়াবা দুখন দি দিওঁ। এজনী মানুহ দুটা কেৰি বেগ দিলে মোৰ যি দুখীয়া এজনীৰে হয় দুযোৰ। এতিয়া কেতিয়া ল'ব আহে। আৰু এতিয়া এযোৰ ৰেডি হৈ আছে, আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। ৰেডি হৈ আছে, এইফালে ব্লাউজ চিলাই আছে। হাই কৈ দিয়া, তুমিও কৈ দিয়া। ষ্টাইল কৰি আছে, তাইতো সদায় ষ্টাইলে কৰি থাকে বাৰু, আমিহে বুঢ়ী হ'লোঁ আৰু। বাই বাই। মোৰ গাটো ইমান ভাল নাই, আপোনালোকে মোক অলপ মৰম কৰি দিব। এইফালে চাওক কাপোৰ আহি গৈছে, এতিয়া কি বিহু নে বিয়াৰ কাপোৰ এইকেইটা। এইটো বগাইযোৰ চিলাব আছে। আমাৰ ইফালে দহি গাঁঠি আছে এজনী মৰম লগা ছোৱালী মাইনা। হেল্ল' হাই, তোমাৰ নামটো কৈ দিয়া। মোৰ নাম মাইনা। চিনাকি দি দিয়া তোমাৰ। যদি আপোনালোকে যদি দহি গুঠি কৰিব লাগে তেনেহ'লে আহিব ৰীমা টেলাৰ ষ্ট'ৰ। কিয় হাঁহিছে? কাটি দিম দিয়া, এইটো কৈ দিয়া। যদি আপোনালোকে বিচাৰিছে দহি বা চাদৰ চিলাবলৈ তেনেহ'লে ৰীমা পাটৰ বাইদেউ বহুত ধুনীয়া ভাল ভালকৈ ক'বা। যদি বিচাৰিছে আপোনালোকে দহি বা চাদৰ মেখেলা চিলাবলৈ তেনেহ'লে ৰীমা বাইদেউ আহিব, বহুত ধুনীয়া ব্লাউজ চিলাই। আপোনালোকে সোনকালে আহক, যিহেতু বিহু বতৰ এতিয়া। মোৰ ষ্টুডেণ্ট হয়, একদম নোচোৱাকৈ দহি গাঁঠিব পাৰে আপোনালোকে চাওক। আপোনালোকে যদি আকৌ শিকিম বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে মোৰ তাত। এইফালে মই শিকাই পেলাই মাষ্টাৰ বনাই দিলোঁ। আজি মই স্কিনত ভেচলিন লগাইছোঁ, তথাপিও বগা হৈ আছে দেখোন। ভেচলিন কা কামাল হে, हमारा डोली दीदी का ভেচলিন बहुत कमाल करता है, कमाल करता है। व्हाइट कर देता है आदमी लोग को, हम औरत है।